নমস্কাৰ সকলোকে মই নিহাৰিকা আপোনালোক সকলোকে মোৰ পুনৰটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই ফুৰিবলৈ গৈছিলোঁ। বেলেগ নহয় দেই, দলং চাম বুলিয়ে গৈছিলোঁ। আমি গৈ থকা ৰাস্তাটোৰ কাষতে অলপ পানী আছিলে। তো তাত ইমান ধুনীয়াকৈ মকুৱা ফুল ফুলি আছিলে। তো পাপায়ো মোৰ কাৰণে দুটা আনি দিলে। আৰু এই ফুলটো ঠাই ভেদে বেলেগ বেলেগকৈ কোৱা হয়। আমাৰ ইয়াতে মকুৱা ফুল বুলি কয় আৰু কিছুমানে ভেট ফুল বুলিও কয়। বাৰু যিয়ে নহওক, ঘৰলৈ আহি পেলাই ঘৰৰ কাম বনখিনি কৰি উঠিলোঁ আৰু গা পা ধুই আহি পেলাই কঁঠাল খালোঁ। কিয়নো যিমান বেছি গৰম নিদিয়ক কিয়, কঁঠাল মেইন। আৰু খাই লৈ উঠি পেলাই এঠাইলৈ বুলি যাব ওলাইছোঁ। আলু যেনেকৈ সিজায় তেনেকৈ আজি মোক ৰ'দে সিজাই আছে ৰাইজ। গৈ পোৱাকলৈকে কি অৱস্থা হয় আৰু নাজানো। আচলতে ইমান গৰমত অহাৰ কাৰণটো হ'ল এখন মেখেলা চিলাব লগা আছিলে আৰু চিলাই পেলাই লৈ আহিলোঁ আৰু ঘৰলৈ আহি মই দুপৰীয়া সাজো খাই ল'লোঁ। বাৰু ভিডিঅ'টো ইমানতে।